ছাত্ৰীসকল মই আগৰ ক্লাছত সম্ভাৱিতাৰ বিষয়ে ধাৰণা মই দিবলৈ চেষ্টা কৰিছিলোঁ আশা কৰিছোঁ তোমালোকে পঢ়িছা এতিয়া মই 15.1 মই কেটা অংক পাৰো কৰোচোন চাওঁ আহা এক নম্বৰটো দিছে তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা এক ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ইৰ নহয় সম্ভাৱিতা এটো সদায় 1 হয় নহয় নে খালি ঠাইত আমি 1 লিখিম 2 কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হল কি 0 ই কেতিয়াও নঘটে এনেকুৱা ঘটনাক কি কয় অসম্ভৱ ঘটনা যেটো নহয় নহয় নে 3 নম্বৰ নিশ্চিতভাৱে ঘটনা ঘটাৰ সম্ভাৱিতা হল 1 এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বোলে হয়নে যেটো ঘটনা ঘটিব সঁচা একেবাৰে হেতু নিশ্চিত ঘটনা 4 নম্বৰ দিছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হল 1 আমি গোটেই কিটা সম্ভাৱিতা যদি আমি পাও হেকিটা যোগ কৰিলে সদায় 1 হ'ব 5 নম্বৰ দিছে এটা ঘটনাৰ সম্ভাৱিতা কি হ'ব শূন্যতকৈ ডাঙৰ বা সমান শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ আৰু একতকৈ সৰু বা একৰ সমান আমি পাইছিলো নহনে PE to কি হ'ব 0 is less than or equal PE is less than or equal 1 মনত ৰাখিবা হেতু তেনেকেও পৰীক্ষাত আহে আৰু এনে ধৰণেও পৰীক্ষাত আহে 2 নম্বৰ কৈছে তলৰ কোনবোৰ পৰীক্ষাৰ ফলাফল সমসক্ষ মানে কি দুয়োটা ঘটনা ঘটাৰ সম্ভাৱিতা সমান সমান তেতিয়া তা সমসক্ষ বোলে নহয় নে এক নম্বৰ দিছে এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে গাড়ী এখন ষ্টাৰ্ট কৰা কন্ডিশনটো বহুত কিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে গাড়ীখন ভাল হৈ থাকিব লাগিব নহনে ড্ৰাইভাৰজনে গাড়ীখন চলাব জানিব লাগিব ষ্টাৰ্ট কৰিব জানিব লাগিব তেতিয়া গাড়ীখন যদি ভাল হৈ থাকে তেতিয়ালে ই ষ্টাৰ্ট হ'বই যদি গাড়ীখন বেয়া হৈ থাকে তেতিয়া ষ্টাৰ্ট নহয় নহনে তাৰ মানে দুয়োটা ঘটনা ঘটাৰ সম্ভাৱনা সমান সমান নহয় এজন যদি নিপুণ ড্ৰাইভাৰে জনা মানুহে যদি গাড়ীখন ষ্টাৰ্ট কৰে গাড়ীখন যদি ভাল হৈ থাকে তেতিয়ালে গাড়ীখন ষ্টাৰ্ট হ'বই গতিকে এই ঘটনাটো সমসক্ষ ঘটনা নহয় এজন খেলুৱৈ এটা বাস্কেটবল ভৰাব বিচাৰিছে তেওঁ ভৰাব পাৰে বা নোৱাৰিবও পাৰে এনেকুৱা ঘটনা কথা নাথাকে এজন খেলুৱৈ যদি পাকৈত খেলুৱৈ এজন যদি হয় বাস্কেটবল খেলিব পৰা মানুহজনে যদি বলটো মানে ভৰাবলৈ যায় তেতিয়া হলে হি বলটো সোমাব হয় না কিন্তু মই যদি ভৰাবলৈ যাওঁ তেনে নসুমাবও পাৰে গতিকে সোমাব পৰা আৰু সোমাব নোৱাৰাটো কিছুমান চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে গতিকে হেতু সমসক্ষ ঘটনা নহয় 3 নম্বৰটো কৈছে এজন এটা প্ৰশ্নৰ উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধ হ'ব পাৰে হয় সত্য বুলি কৈছে হয় হি সত্য হোৱাৰ সম্ভাৱনা যিমান অসত্য হোৱাৰ সম্ভাৱনাও সিমান নহয়নে গতিকে এটো হৈছে সমসক্ষ ঘটনা আৰু এটা কেঁচুৱা জন্ম হ'ল এটো ল'ৰা বা ছোৱালী হ'ব পাৰে কেঁচুৱা জন্ম হৈ থাকে সদায় হয়নে কেঁচুৱাটা জন্ম হোৱাৰ সম্ভাৱিতা সমান সমান হয় কেঁচুৱাটো জন্ম হলে ছোৱালী হোৱাৰ সম্ভাৱিতা আৰু ল'ৰা হোৱাৰ সম্ভাৱিতা সমান সমান গতিকে হেতু হৈছে সমসক্ষ ঘটনা 3 নম্বৰটো দিছে এখন ফুটবল খেলত কোনটো দলে আৰম্ভণিতে বলটো ল'ব হেয়া সিদ্ধান্ত ল'বলৈ কিয় এনে এটা বিশুদ্ধ মুদ্ৰা ট্ৰছ কৰাটো দৰকাৰ বুলি বিবেচনা কৰা এতিয়া খেল এখনত সদায় দুটা দল থাকে ক্ৰিকেট খেলতো সদায় দুটা দল থাকে ফুটবল খেলতো দুটা সদায় দল থাকে আমি কি কৰো চিটপট খেলো নহয়নে তাৰ কোনটো দলে খেলখন আৰম্ভ কৰিব হেতু আমি কেনেকৈ নিৰ্ণয় কৰিম আমি যেতিয়া কি কৰো এটা মুদ্ৰা ট্ৰছ কৰো বা আমি কি কৰে কেতিয়াবা আমি কি কৰে এডাল কামি আমি লৈ তাৰ টুকুৰা লৈ পেলাই আমি এনেকৈ কেতিয়াবা ওপৰলৈ উঠাই দিওঁ তাৰ পিঠি আৰু বুকু আমি তেনে ধৰণৰ আগতে খেলত কওঁ তাৰমানে দুয়োটা ঘটনা দুয়োটা পিঠি পৰাৰ সম্ভাৱনা সমান সমান গতিকে যিজনে মুদ্ৰাটা টছ যদি কৰে যিজনে যিটো পাৰ্টিয়ে হেড বুলি ক'ব যদি হেড পৰে তেতিয়াহ'লে সেই পাৰ্টিটোৱে বলটো খেলিব আৰু যদি টেল পৰে যি পাৰ্টিয়ে টেল বুলি ক'ব সেই পাৰ্টিৰ লগত মিলি গ'লে সেই পাৰ্টিটোৱে বলটো প্ৰথমতে খেলখন আৰম্ভ কৰিব গতিকে দুয়োটা সম্ভাৱনা সমান সমান মানে ইয়াৰ ভৱিষ্যত আগজননী দিয়াত ইয়াৰ সুবিধা হয় মুদ্ৰাটা ট্ৰছ কৰোতে গতিকে সেই কাৰণে মুদ্ৰাটো সেই ক্ষেত্ৰত বিবেচনা কৰা হয় তাৰপাছত কি কৈছে তলৰ কোনকেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে নহয়নে 3/2
3/2টো পাৰে কাৰণ 1তকৈ সৰু নহয়নে 0তকৈ ডাঙৰ কিন্তু 1তকৈ সৰু তাৰপিছত কৈছে -1.5 এইটো কিন্তু নোৱাৰে কাৰণ মাইনাছ থাকিলে কেতিয়াও হি সম্ভাৱিতা নহয় সদায় সম্ভাৱিতাটোৰ মান 0 আৰু 1ৰ মাজত থাকে তাৰমানে সেইটো ধনাত্মক সংখ্যা গতিকে এইটো যেটো ঋণাত্মক সংখ্যা গতিকে এইটো নহয় তাৰপিছত 15% মানে কি 100/15 নহয়নে 100/15 মানে 1তকৈ সৰু হয়নে 100/15 1তকৈ সৰু গতিকে কি হ'ব সম্ভাৱিতা হ'ব পাৰে আৰু 0.7 মানে কি 10/7 1তকৈ সৰু গতিকে কি হ'ব এটো সম্ভাৱিতা হ'ব পাৰে গতিকে এই উত্তৰকেইটাৰ ভিতৰত কোনটো সম্ভাৱিতা হ'ব নোৱাৰে বিটো সম্ভাৱিতা হ'ব নোৱাৰে চাবা পৰীক্ষাত এটো খুব আহি থাকে দেই সেইকাৰণে মনত ৰাখিবা তাৰপিছত 5 নম্বৰটো কৈছে যদি PE = 0.05 তেন্তে ই নহয় সম্ভাৱিতা কি যেটো ই হয় আৰু ই নহয় দুয়োটাৰে সম্ভাৱিতা 1 গতিকে PE যদি 0.05 হয় তেতিয়ালে ই নোহোৱাৰ সম্ভাৱিতা কি হ'ব PE আৰু PE নহয় এটো সম্ভাৱিতা ৰিজাল্ট 1 আৰু PE দিছে আমাৰ 0.05 গতিকে PE নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব 1 তেতিয়া কিমান হ'ব PE bar = 1 - 0.05 সমান এটো কি হ'ব 0.95 এটো হ'ব নহয়নে এটো উলিয়াই দিলো এটো হ'ব 0.95 তাৰ পিছত দিছে 6 নম্বৰটো দিছে 6 নম্বৰ অংকটো দিছে এটা মুনাত মাত্ৰ নেমুৰ মৰ্টনৰ স্বাদ আছে এটা মুনাত মাত্ৰ নেমু স্বাদৰ মৰ্টন আছে মালিনীয়ে মুনাটো নুচুৱাকৈ এটা মৰ্টন ললে তেওঁ লোৱাটোৰ সম্ভাৱিতা কি হ'ব যাতে এটা কমলা স্বাদৰ মৰ্টন লয় আৰে কমলা মৰ্টন নাইয়ে মুনাটোত হয়নে আমি যিমান বাৰে হাত নভৰাও লাগিলে আমি কেতিয়াও কমলা মৰ্টনটা আমি আনিব নোৱাৰো এটা এটা অসম্ভৱ ঘটনা গতিকে কমলা মৰ্টন পোৱাৰ সম্ভাৱিতা কিমান হ'ব 0 নহয়নে আৰু এটা নেমু স্বাদৰ মৰ্টন আমি যিমান বাৰে হাত ভৰাই এটা মৰ্টন নানো লাগিলে প্ৰত্যেকবাৰতে নেমু স্বাদৰ মৰ্টন আনি ওলাব গতিকে নেমু স্বাদৰ মৰ্টন পোৱাৰ সম্ভাৱিতা হ'ব 1 তাৰমানে এইটো নিশ্চিত ঘটনা নেমু স্বাদৰ মৰ্টনটোৱে আমি পাম গতিকে 1 এইখিনিলৈকে মই দিলো তোমালোক